মাইক্ৰ' ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ। অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তৃতীয় পৰ্যায়ত প্ৰায় 2.20 লাখ হিতাধিকাৰীলৈ সকাহ প্ৰদান কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ পাই আনন্দিত হৈছে বুলি কৈছে। তৃতীয় পৰ্যায়ত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰায় 291 কোটি টকা প্ৰদানেৰে মাইক্ৰ' ফাইনেন্স ঋণ বোজাৰ পৰা ঋণ ধাৰসকলক সকাহ প্ৰদান কৰা হয়। একেটা অনুষ্ঠানতে তৃতীয় পৰ্যায়ৰ হিতাধিকাৰীসকললৈ ন' ডিউ চাৰ্টিফিকেট প্ৰদান কৰা হয়। তদুপৰি তৃতীয় পৰ্যায়ৰ অধীনত প্ৰায় 300 কোটি টকাৰ সুদ ৰেহাই দিয়াৰ বাবে মাইক্ৰ' ফাইনেন্স প্ৰতিষ্ঠানসমূহলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী মহোদয়ে। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সৈতে কেবিনেট সতীৰ্থ শ্ৰীমতী অজন্তা নেওগ, চন্দ্ৰমোহন পাটোৱাৰী, জয়ন্ত মল্ল বৰুৱাকে ধৰি কেইবাজনো শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ৰাজ্যৰ মহিলাসকলক দিলে অত্যন্ত ভাল খবৰ। মাইক্ৰ' ফাইনেন্স ঋণ লোৱা মহিলাসকললৈ অৰ্থাৎ আত্মসহায়ক গোটলৈ আহিল ভাল খবৰ। ঋণ মাফ কৰিছে ইতিমধ্যে। আজি চেক প্ৰদান কৰাৰ উপৰিও প্ৰদান কৰিলে ন' ডিউ চাৰ্টিফিকেট প্ৰদান কৰিছে, যাতে বন্ধন বেংক বা অন্যান্য মাইক্ৰ' ফাইনেন্স বেংকে এই মহিলাসকলক হাৰাশাস্তি কৰিব নোৱাৰে। সেয়েহে মহিলাসকলে অতি শীঘ্ৰে মহিলাসকলৰ হাতত আহি পৰিব ন' ডিউ চাৰ্টিফিকেট। আজি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শুভাৰম্ভ কৰিলে।